বনাব গৈ আছিলে চিকেন আৰু বনাব লগা হ'ল এতিয়া মোৰ কেক ইমাৰ্জেঞ্চি অৰ্ডাৰ। হেল্ল' নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ মই শনি বৰুৱাই মোৰ চেনেল হনিছ ক্ৰিয়েশ্যনত নমস্কাৰ সকলোকে পুনৰ এটি নতুন ৰেচিপি লৈ কেকৰ আইচিং ভিডিঅ' লৈ কি কয় নাজানো আৰু কিন্তু নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ মোৰ চেনেল হনিছ ক্ৰিয়েশ্যনত। আশা কৰোঁ সকলো খুব ভালে আছে আৰু মই এইফালে বনাব গৈ আছোঁ চিকেন। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চাওকচোন, মই কটাৰী চুৰি চব লগাইছোঁ, কিন্তু মই কোমোৰাটো কাটিব পৰা নাই। তাৰপাছত মই বঠিখনেৰে কাটি আনিলোঁ আৰু কাটি লৈ পেলাই ধুনীয়াকৈ এতিয়া টুকুৰা টুকুৰা কৰি লৈছোঁ আৰু মাক মই টুকুৰাটো দেখাইছোঁ যে কিমানখিনি ডাঙৰ লাগিব। তাৰপিছত মই ধুনীয়াকৈ গুটি চুটিখিনি এৰুৱাই সৰু সৰু টুকুৰা কৰি ল'ম আৰু এইখিনি মই মাংসত দিম। আজি হাঁহৰ মাংসত দি খাইছোঁ, কিন্তু ব্ৰইলাৰ মাংসত দি খোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি দি খাওঁ। আৰু লগতে পদুনা পাতো দিম। আপোনালোকে যদি পদুনা পাত দি বনাই খাইছে তেন্তে মোক জনাব। আৰু আমি ফাৰ্ষ্ট টাইম খাম আজি, সেইকাৰণে আপোনালোকৰ লগত ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। চাই থাকিব ভিডিঅ'টো। ইয়াৰ লগতে মই আদা, বিলাহী, পিঁয়াজ, গোটেইখিনি নহৰু, আলু কাটি পেলাই ৰেডি কৰি ল'ম। চাই থাকক। ইয়াতে মই এটা আলু বাকলি গুচাই লৈছোঁ, কাৰণ মই আৰু মিষ্টাৰে আলু খাওঁ, ঘৰত মাহঁতে আলু নাখায়, সেইকাৰণে এটা আলুৱে দিম, লগতে এটা বিলাহী দিম। আৰু মাংস বনাবলৈ সকলোৱে জানে তেনেকেই আৰু। ইয়াতে মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এয়া হৈছে ধনিয়া পাত, পদুনা পাত আৰু আদা নহৰুৰ পেষ্ট। পদুনা পাতখিনি মই আদা নহৰুৰ লগতে পেষ্ট কৰি লৈছোঁ। ইফালে কোমোৰা, তাৰপিছত পিঁয়াজ, বিলাহী, আলু সকলো ৰেডি কৰি মই ইফালে তেল বহাই দিলোঁ। তেলত গোটা জিৰা, তেজপাত আৰু শুকান জলকীয়া দি পিঁয়াজখিনি দি ল'লোঁ। আৰু এই কণতে মোৰ এটা কল আহিলে। বনাব গৈ আছিলে চিকেন আৰু বনাব লগা হ'ল এতিয়া মোৰ কেক। ইমাৰ্জেঞ্চি অৰ্ডাৰ আহিছে 2 ঘণ্টাৰ ভিতৰত, মানে 2 ঘণ্টাৰ ভিতৰত মই কেকটো বনাই দিব লাগে, ইমাৰ্জেঞ্চি লাগে। গতিকে ট্ৰাই কৰোঁ। কাৰেণ্টটো ভালে ভালে থাকিলেতো হৈ যাব। গৰমে গৰমে কেক কাটিব লাগিব আৰু কি কৰিম, উপায় নাই। কিন্তু মই এইফালে একদম সকলোবোৰ ৰেডি কৰি লৈছিলোঁ চিকেন বনাবলৈ কাৰণে। আজি মই বনাম বুলি ভাবিছিলোঁ, কালি জহা কোমোৰা আনিছিলে, তো জহা কোমোৰা লগতে পদুনা দি চিকেন বনাবলৈ। কিন্তু এতিয়া কেক বনাব লগা হ'ল, নাজানো এইখিনি কিমানখিনি আগবঢ়াব পাৰিম। গেছখিনি তাতে অফ কৰি গেছটো এতিয়া মই আহি গ'লোঁ কেকটো বহাই লওঁ বুলি ভাবিলোঁ, কাৰণ এইফালে কেকটো হৈ থাকিব, তেতিয়া মই অলপ চিকেনখিনি কাম আগবঢ়াব পাৰিম। এইফালে মই কেকৰ বেটাৰটো ৰেডি কৰি ধুমাধুম অভেনত দি দিম। তাৰপিছত মই আকৌ কেকটো হয় মানে বাকী কামখিনি কৰি থাকিম, চাই থাকিব। এইটো আছিলে ½ কেজিৰ কেক। মিষ্টাৰৰ লগৰ এজনে ফোন কৰিছিলে সোনকালে লাগে, সেইকাৰণে মই ধুমাধুম এয়া অভেনত প্ৰিহিট কৰি থৈছিলোঁ। তাৰপাছত মই এতিয়া 180 টেম্পাৰেচাৰত 24 মিনিটছৰ কাৰণে বহাই দিম। বেছি সময় দিলে কেকটো বেছি বেক হৈ যায়, সেইকাৰণে মই 24 মিনিটছৰ কাৰণে দি দিলোঁ। আৰু এতিয়া সময় হৈছে, চাই লওক। আৰু আমাৰ টিকলা শুই আছে, সি শুই থাকোঁতেই মই ধুমাধুম কেকৰ কাম আৰু মাংসৰ কাম দুইটাই আগবঢ়াব লাগিব। গতিকে সি শুই থাকোঁতেই মই আকৌ যাওঁ মাংসৰ কামত লাগিবলৈ। অফ কৰি থৈ আহিছিলোঁ, এতিয়া এয়া লাগি গ'লোঁ আকৌ। পৰা নাই একদম কোমোৰাখিনি, পিঁয়াজখিনি হোৱাৰ পিছতে মই ইয়াত পিঁয়াজখিনি হোৱা নাই আচলতে, এতিয়া মই কোমোৰাখিনি দি দিছোঁ। চিকেনৰ আচলতে মই ৰেচিপি নিদিওঁ গোটেইখিনি, অকণমান জাষ্ট দেখাম, কাৰণ আগতে চিকেন বনোৱা যেনেকৈ নৰ্মেলি চিকেন বনাই তেনেকৈ আৰু তাতে মই এই দুটা বস্তু এড কৰিম। আজি ফাৰ্ষ্ট টাইম খাম জহা কোমোৰাৰ লগতে পদুনা দি পেলাই। আদা নহৰুৰ লগতে মই পদুনা অকণমান দি পেলাই পেষ্ট কৰি লৈছোঁ ইয়াতে। গতিকে ফাৰ্ষ্ট টাইম বনাম যেতিয়া, সেইকাৰণে ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ আৰু টেষ্ট কৰি আপোনালোকক জনাম। যদি আপোনালোকে কোনোবাই খাইছে এনেকৈ তেন্তে কমেণ্ট কৰিব। কালি অকণমান টাউনত গৈছিলোঁ আৰু তাৰ পৰা কেইটামান বগৰী আনিছিলোঁ। বগৰীকেইটা খুবেই টেষ্টি আছিলে। ভাবিছিলোঁ আজি দিনত খাম, কিন্তু এতিয়া আৰু খোৱা নহ'ব চাগে। মোৰ কেকৰ কাম আহি গ'ল, চিকেন বনোৱাৰ কাম আহি গ'ল, সময়টো গুচি যাব। গতিকে ৰাতি বাৰু খালোঁ মিষ্টাৰে মই। এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। নাজানো আজি কি হয়গৈ আৰু চিকেন, আচলতে খাই পেলাই আপোনালোকক জনাম। দেখিবলৈ ভালেই লাগিছে। সকলোৱে জানেই মাংসত কি কি মছলা দিব লাগে, তেনেকৈ মই দি ল'লোঁ ইয়াত জিৰা, নিমখ, জিৰা গুড়ি, হালধি গুড়ি, জলকীয়া গুড়ি আৰু অকণমান জালুক দিছোঁ। এইখিনি অকণমান ভাজিম মই এতিয়া অকণমান পানী দি। এইফালে মই হোৱাইট চকলেট অলপ কাটি লৈছোঁ
আজি মই দেখাম হোৱাইট চকলেটখিনি মই কেনেকৈ মেল্ট কৰোঁ। ডবল বইলিং প্ৰচেছত মই আজি হোৱাইট চকলেটখিনি মেল্ট কৰিম আৰু এই অকণমান মই কাটি লৈছোঁ, কেকত ইউজ কৰিম। অকণমান পিছত মই এইখিনি দেখাই আছোঁ। আৰু এইফালে মোৰ গ্ৰেভিটো চাওক কিমান ধুনীয়া আহিছে আৰু স্মেলটো জাষ্ট ৱাও। আপোনালোকে যদি থাকিলেহেঁতেন তেতিয়া গোন্ধটো পালেহেঁতেন, কিন্তু ইমান ধুনীয়া গোন্ধাই আছে মানে। জহা কোমোৰা দিয়াৰ কাৰণে মাংসখিনি গোন্ধটো খুব ধুনীয়া আহিছে। মাংস দিয়াই নাই বাৰু, দিম আৰু এতিয়া মই ইফালে মাংস বনাই আছোঁ আৰু মই ভাবি আছোঁ কেকৰ কথা, কি ডিজাইন দিওঁ, কেনেকৈ বনাওঁ, কোনটো কাম আগত কৰোঁ তাকে মই ভাবি আছোঁ। আৰু পোৱালি উঠিলেতো হ'লেই আৰু সোনকালে কৰিব লাগিব। ইয়াতে মই গোটেইখিনি কেকৰ বস্তু থওঁ, ভাবিছোঁ মাংসখিনি ভজা হয় মানে মই এইফালে বক্সটো ৰেডি কৰি লওঁ আগতীয়াকৈ, যাতে পিছত দেৰি নহয়। সেইকাৰণে মই এটা বক্স লৈ লৈছোঁ আৰু বক্সটো ৰেডি কৰোঁ। ইয়াতে মই সকলোখিনি কেকৰ বস্তু থৈ দিওঁ। পোৱালি উঠাৰ আগতে চব কৰিব লাগিব ধুমাধুমকৈ। বক্সটো ৰেডি কৰি লৈ ইফালে আকৌ মই মাংসখিনি দি দিম মছলাখিনিৰ লগত। তাৰপাছত মাংসটো বনাই ল'ম, চাই থাকিব। আৰু ইফালে মোৰ কেকটোও ৰেডি হৈ গৈছে। কেকটো হোৱাৰ পাছত তলত যে দেখিছে এই ফলবোৰ, এইবোৰ আচলতে ঘৰৰ পৰা শাহুমায়ে দি পঠাইছিলে, সকলোবোৰ ঘৰৰে ফল। এইখিনি সময়তে মোৰ টিকলা উঠি গ'ল, না মোৰ কেক হ'ল না মোৰ মাংস হ'ল। এয়া উঠি গ'ল আৰু বদমাচি আৰম্ভ হ'বই আৰু তাৰ এতিয়া। উঠি গ'ল, এতিয়া কি কৰোঁ? শোৱাৰ পৰা উঠিছেতো 2 মিনিট শান্ত আছে আৰু তাৰপাছত তাৰ এক্টিভ মুড অন হ'লে আৰু তাক কোনে পায় আৰু দৌৰা দৌৰি গোটেইখন পুকৰে পুকৰে দৌৰিব লাগিব। এইয়া শোৱাৰ পৰা উঠিয়ে চাওকচোন, পানী চুবলৈ দৌৰ, আৰু পানী চুব নিদিয়াৰ কাৰণে ইফালে কান্দা লগালে। মাৰ ওচৰতে তাক অকণমান সময় গতালোঁ আৰু গতাই লৈ পেলাই মই মোৰ কামত লাগোঁ। মই এতিয়া ফেটিছোঁ, আগতে মাৰি লোৱা নাই, কাৰণ কেকটো অকণ সময় ঠাণ্ডা হ'ব লাগিব, নহ'লে নহ'ব। কেকটো মই গৰমে গৰমে অলপ গৰম থাকোঁতে কাটিলোঁ, কাটি পেলাই বহাই দিলোঁ, ঠাণ্ডা হ'বলৈ দিলোঁ আচলতে। এতিয়া মই ইয়াতে তলত এটা পেনত পানী লৈছোঁ, তাৰ ওপৰত এনেকৈ ফুটা ফুটা খৰাহীটো দি তাৰ ওপৰত মই হোৱাইট চকলেটখিনি দি লৈছোঁ আৰু তাত দুটোপমান পানী দিছিলোঁ। তাৰপিছত মই তাৰ গৰমৰ পৰা অলপ নমাই পেলাই ঘঁহিম, আকৌ ওপৰত দিম, তেনেকৈ চকলেটখিনি মেল্ট কৰিম। আচলতে মই ডাৰ্ক চকলেটো এনেকৈয়ে মেল্ট কৰোঁ, অভেনতো কৰিব পাৰি, কিন্তু মই এনেকৈয়ে বেছি সুবিধা পাওঁ, সেইকাৰণে মই এনেকৈয়ে কৰোঁ। আৰু কেকৰ ডিজাইনটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গোটেইখিনি বনোৱা নেদেখালোঁ, মই তলত অলপ হোৱাইট চকলেট ক্ৰাছ কৰি পেলাই মানে কাটি পেলাই দি দিছোঁ, আৰু ওপৰত মই এইটো হোৱাইট চকলেটৰে কি কৰিছোঁ, ড্ৰপিং দি দিছোঁ। ওপৰত হোৱাইট গানাছ দিছোঁ এইখিনি, আৰু ওপৰত গোটেইখিনি ৰ'জ দি দিছোঁ। তেনেকৈ সৰু ছোৱালীৰ আছিলে বুলি কৈছিলে ছিষ্টাৰৰ, যিজনে মোক ফোন কৰিছিলে, সেইকাৰণে মই ফ্লাৱাৰেৰে ভৰাই দিলোঁ, আৰু ফ্লাৱাৰ দি পেলাই অলপ ধুনীয়াকৈ বনাই দিব কৈছিলে, সেইকাৰণে তেনেকৈ বনাই দিলোঁ। আৰু ফ্লাৱাৰৰ লগত ওপৰত অলপ মই ইয়াতে গল্ডেন ডাষ্ট দি দিছোঁ। কেনেকুৱা লাগিছে কেকটো ক'ব। হোৱাইট চকলেটখিনি একদম শ্বাইন কৰি আছে, ধুনীয়া লাগিছে নহয়নে বাৰু? এইটো কেকটো মোৰ চাই লওক। আৰু ইফালে মোৰ মাংসখিনিও ৰেডি হৈ গ'ল, 2টা কাম হৈ গ'ল বাৰু। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, খুব ভোক লাগিছিলে, সেইকাৰণে মই এইফালে ভাত লৈ ল'লোঁ আৰু খোৱাত লাগি গ'লোঁ অকলেই। খাবলৈ খুব টেষ্টি হৈছিলে মাংসখিনি। আৰু খাই বৈ এয়া কেকটো চাওকচোন, ½ কেজিৰ কেক আছিলে, তাৰপাছত হৈ গ'ল 630 গ্ৰাম, বেছিয়ে হৈ গ'ল। আৰু ৰাতি মোৰ আৰু এটা কেকৰ অৰ্ডাৰ আহিছিলে, সেইটোও এনেকৈ বনাই দিলোঁ উৎপাতকৈ, এইটো সেইটো। কেকৰ অৰ্ডাৰ থাকিলে সদায় এনেকুৱাই হয়, উৎপাতকৈ বনাই দিব লগা হয়, ডিজাইনবোৰ ভাবিবলৈ সময় নহয়, তেনেকেই বনাই দিওঁ। আৰু এইফালে পোৱালিটো আছেই আৰু দুষ্টামি। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে, ব্যস্ততা ভৰা এটা দিন, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, বাই।